হেৰা শুনিছানে? নুশুনিম নেকি? শুনিছো। মোৰ কাণখন প্লাষ্টিকৰ নহয় নুশুনিবলৈ। মই অফিচ যাব সময় হৈছে, নাস্তাটো ৰেডি হ'লনে? অফিচত তুমিহে যাবা, তুমিহে ৰেডি হ'ব লাগে। জল্দি কৰা, মোৰ অফিচত যাব দেৰি হৈছে। দেৰি তোমাৰহে হৈছে, জল্দি তুমিহে কৰিব লাগে। এতিয়া জ্ঞানৰ জেগাত 2খন ৰুটি দিয়া। তেতিয়াহ'লে ৰুটিৰ জেগাত কি দিম? তেতিয়াহ'লে ব্ৰেডে দি দিয়া। আমলেটৰ লগত ব্ৰেড দিম নে আমলেট নোহোৱাকে ব্ৰেড দিম? কেৰাচিন তেলৰ লগত দিয়া। কেৰাচিন তেলৰ লগত দিলে দেখোন ব্ৰেডত জুই লাগি যাব। আৰে মোৰ পেটত নিগনি দৌৰি আছে। নিগনি কেইটা এনে দৌৰি আছে নে ফুৰ্তিত দৌৰি আছে? আৰে মোক কিবাকে এখন ৰুটি খুৱাই দিয়া, নিগনিৰ কথা পিছত পাতিবা। ইম্পৰ্টেণ্ট কথা নে নৰ্মেল কথা? হেই মই নাখাওঁ, মই অফিচৰ কেণ্টিনতে খাই ল'ম। তেনেহ'লে মই যে ঘৰত নাস্তাবোৰ বনাইছো সেইবোৰ কি হ'ব? ঘৰৰ খিনি কোনোবা ভিক্ষাৰী আহিলে দি দিবা। ডেকা ভিক্ষাৰীক দিম নে বুঢ়া ভিক্ষাৰীক দিম? কুকুৰক খুৱাই দিবা, তাতে মোৰ কি? ৰাস্তাৰ কুকুৰক নে ঘৰৰ কুকুৰক? আৰে যাকে খুৱাবা, এতিয়া মোক হেলমেটটো দিয়া। কুকুৰে হেলমেট পিন্ধি ক'ত যাব? আৰে হেলমেট কুকুৰক নহয়, মোক লাগে মোক। তেতিয়াহ'লে কুকুৰক কি লাগে? পাপা আৰে মই অফিচত যাওঁ। তেতিয়াহ'লে কুকুৰে ক'ত যাব? হে ভগৱান, মোক মাৰি না ভগৱান। বন্ধুসকল, আপোনালোকে যদি আমাৰ উল্টা পুল্টা প্ৰশ্নবোৰ শুনি ভাল পাইছে, তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।